নমস্কাৰ বন্ধু বান্ধৱীসকল জব আছামছ .in ত আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ কাৰণে অসমৰ কালচাৰৰ ওপৰত কিছু প্ৰশ্ন লৈ উপস্থিত হৈছো আজি অসমীয়া সংস্কৃতিৰ প্ৰশ্নৰ ওপৰত আমি আলোচনা কৰিম যিকিটা প্ৰশ্ন মই আপোনালোকৰ কাৰণে ৰাখিছো সেই গোটেইবোৰ প্ৰশ্ন অতি মহত্বপূৰ্ণ ভিডিঅটো অন্তিমলৈকে আপোনালোকে চাব বুলি মই আশা কৰো আৰু দেৰি নকৰাকৈ মই আজিৰ প্ৰথম প্ৰশ্নৰ ফালে আলোচনা কৰিবলৈ ওলাইছো আজিৰ প্ৰথম প্ৰশ্নটো আছে which traditional festival is also known as Narasingha Bihu মানে কোনটো ট্ৰেডিশনাল ফেষ্টিভেলক নৰসিংহ বিহু বুলি কোৱা হয় তলত অপচন দিয়া হৈছে আলি আই লিগাং আৰু দ্বিতীয় অপচনটো আছে পৰাগ তৃতীয় অপচন আছে বাগৰুম্বা আৰু চতুৰ্থ অপচন আছে বৈশাগু ইয়াত মই অলৰেডি হাইলাইট কৰি দিছো পৰাগ ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ব পৰাগ আৰু ইয়াত আলিয়াই লিগাং দিয়া হৈছে আলিয়াই লিগাং হৈছে মিচিং জনজাতিৰ এক বসন্ত উৎসৱ বসন্ত কালত মিচিং জনজাতিয়ে এই উৎসৱটো পালন কৰে যাক আলিয়াই লিগাং বুলি কোৱা হয় হেতু আপোনালোকে মন কৰিব আলিয়াই লিগাংটো মিচিং জনগোষ্ঠীৰ এক মহত্বপূৰ্ণ উৎসৱ হয় এইটো মিচিং জনগোষ্ঠীৰ লোকসকলে এই উৎসৱটো পালন কৰে মই সাইডত লিখিও দিছো আপোনালোকে চাই লব পাৰে আৰু এই পৰাগটো এই প্ৰশ্নৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হয় পৰাগ এটা এনেকুৱা এটা ফেষ্টিভেল হয় যাক নৰসিংহ বুলিও কোৱা হয় এই প্ৰশ্নৰ সম্পূৰ্ণ উত্তৰটো হৈছে পৰাগ আৰু বাগৰুম্বাটো আছে বাগৰুম্বাটো আমি সকলোৱে জানো বাগৰুম্বাটো বড়ো জনগোষ্ঠীয়ে পালন কৰে এই উৎসৱটো মনত ৰাখিবলগীয়া কথা মই সাইডত লিখি দিছো আপোনালোকে দেখিব পাৰিছে আৰু বৈশাগুটো আছে বৈশাগু উৎসৱ বড়ো সকলে পালন কৰে বহাগ মাহত বড়ো সকলে পালন কৰা উৎসৱটো হৈছে বৈশাগু এইকিটা খুবেই মহত্বপূৰ্ণ আৰু নাৰাসিংহ বিহু বুলি পৰাগক কোৱা হয় নাৰাসিংহ বিহু ফেষ্টিভেল বুলি পৰাগক কোৱা হয় আৰু দ্বিতীয় প্ৰশ্নৰ ফালে মই আগবাঢ়িম দ্বিতীয় প্ৰশ্নটো আছে which city is also known as the cultural capital of India কোনটো চহৰক কালচাৰেল ক্যাপিটেল অফ মই ইন্ডিয়া বুলি কলো আসাম বুলি কোৱা হয় তলত অপচন চাৰিটা অপচন দিয়া হৈছে যোৰহাট গুৱাহাটী শিৱসাগৰ আৰু নগাঁও ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে যোৰহাট চহৰক the cultural capital of Assam বুলি কোৱা হয় কালচাৰেল ক্যাপিটেল অফ আসাম বুলি যোৰহাট চহৰক কোৱা হয় সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে যোৰহাট আৰু নেক্সট প্ৰশ্নটো আছে which the oldest masjid in Assam তলত দিয়া কোনটো সকলোতকৈ পুৰণা মছজিদ হয় ইয়াত অপচনটো দিয়া হৈছে পুৱা মক্কা ইন হাজু পুৱা মক্কা হাজুত থকা পুৱা মক্কা বুলি কৈছে ইয়াত আৰু দ্বিতীয় অপচনটো আছে পানবাৰী মছজিদ ইন ধুবুৰীৰ পানবাৰী মছজিদ বুলি ইয়াত আছে দ্বিতীয়ত দিয়া হৈছে আৰু তৃতীয় অপচনটো আছে আজান পীৰ দৰগাহ ইন শিৱসাগৰৰ আজান পীৰ দৰগাহ বুলি কৈছে আৰু বৰ মছজিদ ইন জয়ন্তীপুৰ কালিয়াবৰ বৰ মছজিদ বুলি কোৱা হৈছে অপচন ডি আৰু আপোনালোকে দেখিব পাৰিছে মই গ্ৰীন কৰি দিছো যিহেতু পানবাৰী মছজিদ ইন ধুবুৰীত থকা পানবাৰী মছজিদটো সকলোতকৈ পুৰণা মছজিদ হয় পুৱা মক্কাৰ বিষয়ে আমি জানিব লাগিব মই নেক্সট ভিডিঅত পুৱা মক্কাৰ বিষয়ে উল্লেখ কৰিম আৰু নেক্সট প্ৰশ্ন আছে বুসু ইজ এন ইম্পৰ্টেন্ট ফেষ্টিভেল সেলিব্রেটেড বাই বুসু নামৰ এটা ইম্পৰ্টেন্ট ফেষ্টিভেল এটা মহত্বপূৰ্ণ উৎসৱ মানে উদযাপন কৰে কোনটো জনগোষ্ঠীয়ে বুলি ইয়াত খুদিছে বুসু ইজ এন ইম্পৰ্টেন্ট ফেষ্টিভেল সেলিব্রেটেড বাই ... বুলি দিছে ইয়াত দিয়া আছে দেউৰী সকলে পালন কৰে নে ইয়াত অপচনটো দিয়া আছে দেউৰীজ আৰু দ্বিতীয় অপচনটো আছে শৰণীয়া কাছাৰী আৰু তৃতীয় অপচনটো আছে ৰাভা আৰু চতুৰ্থ অপচনটো আছে ডিমাসা
আৰু ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে ডিমাছা মই গ্ৰীণ কৰি দিছো যেহেতু আপোনালোকে দেখিব পাৰিছে আৰু ৰাভাসকলৰ মহত্বপূৰ্ণ উৎসৱটো কোৱা হয় বাইখো বুলি বাইখো এটো মন কৰিবলগীয়া বাইখো ৰাভাসকলে পালন কৰা এটা মহত্বপূৰ্ণ উৎসৱটো হৈছে বাইখো আৰু বুসু ডিমাছা সকলে পালন কৰে বুসু এটা ইম্পৰ্টেন্ট ফেষ্টিভেল হয় যোনটো ডিমাছা সকলে পালন কৰে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে বুসু ডিমাছা সৰি অপচন ডি ডিমাছা আৰু নেক্সট প্ৰশ্নটো আছে কোৱেশ্চন নম্বৰ 5 খেৰাই পূজা ইজ performed by ... जैसे खेराई पूजा কোন জনগোষ্ঠীয়ে পারফর্ম করে পালন করে বুলি খুদিছে ইয়াত দিয়া আছে অপশন এ মিসিং বুলি দিছে অপশন বি বড়ো বুলি দিছে অপশন সি দিয়া আছে কাৰ্বি আৰু অপশন ডি দিয়া আছে ৰাভাজ আৰু ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে বড়ো খেৰাই পূজা বড়ো সকলে পালন কৰে খেৰাই পূজা বড়ো সকলে পালন কৰে মনত ৰাখিবলগীয়া খুব ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট প্ৰশ্নটো আছে during which century did Muslim first come to Assam কোনটো খতিকাত মুছলমান সকল অসমলৈ প্ৰৱেশ কৰিছিল সৰ্বপ্ৰথমে অসমলৈ প্ৰৱেশ কৰিছিল কোনটো খতিকাত সৰ্বপ্ৰথমে মুছলমান সকল অসমলৈ প্ৰৱেশ কৰিছিল ইয়াত দিয়া হৈছে 19th century 11th century 13th century আৰু 14th century ইয়াত সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে 13th century মুছলমান সকল অসমলৈ সৰ্বপ্ৰথমে প্ৰৱেশ কৰিছিল ইয়াৰ সম্পূৰ্ণ উত্তৰটো হৈছে 13th মনত ৰাখিব এই প্ৰশ্নটো খুবেই মহত্বপূৰ্ণ প্ৰশ্ন হয় আৰু আপোনালোকে ভিডিও চাই কেনে পাইছে প্ৰশ্নবোৰ আপোনালোকে কেনে পাইছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোক আমাৰ এই জব আসামছ ইউটিউব চেনেলত আপোনালোক নতুনকৈ আহিছে তেনেহলে আমাৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি এনে ধৰণৰ জব ৰিলেটেড ইনফৰমেশন জব ৰিলেটেড ভিডিও টিউটোৰিয়েল ভিডিও আমি এই চেনেলটোত আপলোড কৰি থাকো দি থাকো আপোনালোকৰ কাৰণে